নমস্কাৰ পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ কচু আৰু হাঁহৰ মাংসৰ এটা ৰেচিপি। আপোনালোকে বাৰু কেতিয়াবা ক'লা কচু ঠাৰি আৰু হাঁহৰ মাংস খাই পাইছেনে? যদি নাই পোৱা তেতিয়াহ'লে এই ৰেচিপিটো চাই যাব আৰু এবাৰ বনাই খাব। এয়া চাওক, মই ক'লা কচু ঠাৰিখিনিৰ বাকলি গুচাবলৈ ওলাইছোঁ আৰু প্ৰথমতে মই অকণমান মিঠাতেল দি লৈছোঁ হাতত, নহ'লে মোৰ হাতখন বহুত খজুৱাব। যদি আপোনালোকেও এনেকৈ মিঠাতেল অলপ ঘঁহি লয় তেতিয়াহ'লে কচু কাটিবলৈ একেবাৰে সহজ হয় আৰু আপোনালোকৰ হাতৰ তলুৱাটো নখজুৱায়। আপোনালোকেও মোৰ নিচিনাকৈ হাতত অকণমান মিঠাতেল ঘঁহি ল'ব আৰু এনেকৈ ক'লা কচুৰ বাকলিখিনি গুচাই ল'ব। আপোনালোকেও ক'লা কচু ঠাৰি হাঁহৰ মাংসৰ লগত যে খাব এনে নহয়, মাছৰ লগতো ক'লা কচু ঠাৰি খাবলৈ ভাল লাগে আৰু ব্ৰইলাৰ বা ছাগলী মাংসৰ লগতো খাব পাৰি। আৰু যদি আপোনালোকে এবাৰ খায় তেতিয়াহ'লে আপোনালোকৰ বাৰে বাৰে খাবলৈ মন যাব, কাৰণ এই আঞ্জাবিধ খাবলৈ বহুত টেষ্টি হয় আৰু আমাৰ তেজৰ কাৰণেও ভাল ক'লা কচুৰ ঠাৰিটো। গতিকে আপোনালোকে বনাই নোখোৱাকৈ নাথাকিব, নিশ্চয় বনাই খাব। এতিয়া মই এই ক'লা কচুৰ আঞ্জাবিধ বনাবৰ কাৰণে কি লৈছোঁ আপোনালোকক দেখুৱাওঁ। এয়া চাওক, মই হাঁহৰ মাংস লৈছোঁ আধা কেজি। কচু কাটা হৈ গ'ল, কচুখিনি আপোনালোকে দেখিছেই। দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু লগতে 2 খিলা তেজপাত আৰু আদা নহৰুৰ পেষ্ট, লগতে 4টা কেঁচা জলকীয়াও দি দিছোঁ। আদা নহৰুৰ পেষ্টখিনিৰ লগত গোটেই মছলাখিনি মিক্স কৰি ল'ম। এয়া চাইজক মই কি মছলা দিছোঁ। এয়া চাওক, হালধি গুড়া দিছোঁ 1 চামুচ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া গুড়া, 1 চামুচ জলকীয়া গুড়া, 1 চামুচ মিট মছলা আৰু অলপ পানী দিছোঁ। পানী দি অকণমান চামুচেৰে লৰাই লৈছোঁ, লগতে নিমখটোও দি দিছোঁ। এয়া চাওক, মোৰ মছলা ৰেডি হৈ গ'ল। এতিয়া মই আনফালে কুকাৰটো গেছৰ ওপৰত তুলি দিছোঁ অলপ গৰম হ'বৰ বাবে। যিহেতু গৰম হ'লেই মই এতিয়া অলপ মিঠাতেল দি দিছোঁ কুকাৰটোত। হাঁহৰ মাংস কেৰাহীত বনালে বহুত সময়ৰ প্ৰয়োজন হয়, গতিকে মই কুকাৰতেই বনাইছোঁ। কুকাৰত মই 2টা চিটি আহিবলৈ থৈ দিম। মিঠাতেলখিনিও গৰম হ'লেই, গতিকে মই 2টা তেজপাত দিছোঁ আৰু লগতে পিঁয়াজখিনিও দি দিছোঁ। আপোনালোক যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ'বোৰ প্ৰথম চাইছে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। মাংস বনালে মিঠাতেলটো অকণমান বেছিকৈ দিলে ভাল লাগে, কিন্তু হাঁহৰ মাংসত তেলটো থাকেই, গতিকে মই মিঠাতেল অকণমান কমাই দিছোঁ। আপোনালোকে হাঁহৰ মাংসত অকণমান মিঠাতেল কমাই দিলেও হ'ব, কাৰণ হাঁহটো বহুত তেলাল হয়। মই কিন্তু হাঁহৰ মাংস আৰু ক'লা কচু ঠাৰি দি বনালে আঞ্জাখন খাবলৈ বহুত টেষ্টি পাওঁ। আপোনালোকেও বনাই খাই চাব আৰু কেনেকুৱা পাই জনাবচোন। পিঁয়াজখিনিও ভজা হ'লেই এতিয়া মই পেষ্ট কৰি লোৱা গোটেই মছলাখিনিয়ে তেলখিনিত দি দিছোঁ। মই কিন্তু মাংসত মছলাৰ পেকেট ইউজ কৰিছোঁ। আপোনালোকে গোটা মছলাও ল'ব পাৰে, পটাত পিচি ল'ব। পটাত পিচি লোৱা মছলা মাংস আঞ্জাত দিলে মাংসখিনি খাবলৈ বহুত টেষ্টি হয়। মছলাখিনি মই তেলত অলপ সময়ৰ বাবে ভাজি ল'ম। মছলাৰ কেঁচা গোন্ধটো নাইকিয়া হোৱালৈকে ভাজি ল'ব লাগিব। আপোনালোকেও এনেকৈ ভাজি ল'ব যাতে মছলাৰ পৰা তেলটো ওলাই আহে। এয়া চাওক, মছলাখিনিৰ পৰা তেলটো ওলাবলৈ ধৰিছে আৰু মই এতিয়া মাংসখিনিও দি দিম। মাংসখিনি মই মছলাখিনিৰ লগত ভালকৈ মিক্স হোৱাকৈ ভাজি ল'ম। চাওক, মাংসখিনি মছলাখিনিৰ লগত ভালকৈ মিক্স হৈ গ'ল। এতিয়া মই ঢাকনিখন অলপ সময়ৰ বাবে ৰাখি দিম আৰু গেছৰ জুইটো অকণমান কমাই দিছোঁ। মই মাংসখিনিত দিবৰ কাৰণে কেইটামান জালুক পিচি লৈছোঁ। আপোনালোকে জালুকৰ গুড়া পেকেটো ব্যৱহাৰ কৰিব পাৰে, কাৰণ মাংসত জালুকটো দিলে খাবলৈ ভাল লাগে আৰু জ্বলাটো অকণমান বেছি হ'লে ভাল লাগে। আপোনালোকে জালুক জলকীয়া আপোনালোকৰ জোখমতে দিয়েই দিব, কাৰণ আপোনালোকে জ্বলা যদি ভাল পায় তেতিয়াহ'লে জলকীয়া বেছিকৈ দিব আৰু যদি জ্বলা কম খায় তেতিয়াহ'লে কমাই দিব। এয়া চাওক, মই মাংসত তেলটো বহুত কমাই দিছিলোঁ আৰু এতিয়া মাংসৰ পৰা তেলটো ওলাবলৈ ধৰিছে। এতিয়া মই আৰু অলপ সময়ৰ বাবে ঢাকনিখন লগাই দিছোঁ, কাৰণ ঢাকনিখন লগাই দিলে মাংসখিনি অলপ সোনকালে সিজিব। ক'লা কচু আঞ্জা বনালে কিছুমানে আকৌ ক'লা কচুৰ বইল কৰা পানীখিনি পেলাই দিয়ে। মই কিন্তু বইল নকৰোঁ, কচুখিনি একেবাৰে মাংসৰ লগতেই দি দিম। কচুখিনি যিহেতু অলপ সময়ৰ বাবে ভাজি ল'ব লাগিব আৰু সেইকাৰণে মই এতিয়া কচুখিনি মাংসৰ লগতেই দি দিছোঁ। কচুখিনি আধা সিজা হোৱালৈকে মই অলপ সময়ৰ বাবে ভাজি ল'ম। মই কিন্তু ক'লা কচুৱেই হওক বা বগা কচুৱেই হওক, দুইবিধ কচুৱেই খাবলৈ বহুত ভাল পাওঁ। কুকাৰটোৰ ঢাকনিখন লগাই 2টা চিটি আহিবৰ বাবে থৈ দিম। এয়া চাওক, 2টা চিটি আহিল আৰু মাংসখিনি ধুনীয়াকৈ সিজিছে। মই কিন্তু মাংসখিনিত আজি পানী দিয়া নাই,
কাৰণ কচুৰ পৰা বহুত পানী ওলায়। এতিয়া মই গুড়ি কৰি থোৱা জালুকৰ গুড়াকণো এতিয়া দি দিম। জালুকৰ গুড়াখিনি ভালকৈ মিক্স হোৱাকৈ মই হেতাৰে লৰাই দিছোঁ। এয়া চাওক, মাংস মোৰ ৰেডি হৈ গ'ল। আনফালে মই ভাতকেইটাও গেছৰ ওপৰত তুলি দিছোঁ। ভাতটো বেছি সময় নালাগিব, ৰেডি হৈ যাব। মোৰ দুজন ভাগিনেও ভাত খাবলৈ আহিব আৰু সিহঁতৰ কাৰণে মই ভাত বনাইছোঁ। দাইলখিনি মই প্ৰথমতে ধুই ৰেডি কৰি লৈছোঁ আৰু এটা কুকাৰত অলপ তেল গৰম হ'বলৈ দিছোঁ। তেলখিনিও গৰম হৈছে, লগতে পাঁচফোৰণ কেইটামানো দি দিছোঁ আৰু মই অকণমান পিঁয়াজো দি দিম। দাইল বনালে মই সদায় মিঠাতেলটো অকণমান কমাই দিওঁ, কাৰণ বেছি দিলেও মই ভাল নাপাওঁ, যিহেতু তেল বেছি খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়। দাইল সদায় কুকাৰত বনোৱাতকৈ কেৰাহীত বনালে খাবলৈ বেছি ভাল লাগে আৰু কেতিয়াবা কুকাৰত দাইল বনালে দাইলখিনি বেছিকৈ সিজি যায়। বেছিকৈ সিজি গ'লেও মই সদায় দাইল কুকাৰতেই বনাওঁ, কাৰণ কেৰাহীত বনালে বহু সময় লাগে। এয়া চাওক, পিঁয়াজখিনি ভজা হৈ গৈছে আৰু মই এতিয়া তেলতেই হালধিটো দি দিছোঁ। এতিয়া মই ধুই থোৱা দাইলখিনিও ইয়াতেই দি দিম আৰু অলপ ভালকৈ ভাজি ল'ম। ভজা হৈ গ'লে অলপ পানী দি কুকাৰটো লগাই দিম আৰু এটা চিটি আহিবলৈ দিম। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মই নিমখখিনিও দি দিছোঁ আন্দাজমতে। পানীটো মই অকণমান বেছিকৈয়ে দিম, কাৰণ মই এনেও দালিটো ডাঠ হ'লে ভাল নাপাওঁ। সদায় মই দাইল পনীয়া হ'লেই ভাল পাওঁ। আপোনালোকে দাইলৰ পানীটো আপোনালোকৰ জোখমতেই দিব। এয়া মোৰ পানী দিয়া হৈ গ'ল। এতিয়া মই কুকাৰটো লক কৰি দিম, লগতে দুটা চিটি আহিবলৈ দিম। এয়া চাওক, কুকাৰটো দুটা চিটি আহিল আৰু এয়া মোৰ দালি ৰেডি হৈ গ'ল। আনফালে এই কেৰাহীটোত আছে ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসৰ ৰেচিপিটো এতিয়া মই দিয়া নাই, কাৰণ আগতে ব্ৰইলাৰ মাংসৰ ৰেচিপি দিয়া হৈছেই। আলহীক খুৱাবৰ কাৰণে মাংস আকৌ মই অনা নাই, আলহীয়ে নিজেই আনিছে। এয়া মোৰ ভাত, দাইল, মাংস সকলো ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।